মাজুলীৰ বহুত ডেকা ল'ৰা ছোৱালীয়ে মুখা শিল্পটোক জীৱিকাৰ আহিলা হিচাপে বাছি লৈছে, কৰ্মসংস্থাপনৰ আহিলা হিচাপে বাছি লৈ নিজক নিবনুৱা নামৰ টেগটোৰ পৰা বাহিৰলৈ আনিব সক্ষম হৈছে। মই বহু ল'ৰা ছোৱালীক জানো যি সুন্দৰ মুখা শিল্প মোৰ লগত জড়িত, যি সুন্দৰকৈ ভগৱানৰ মূৰ্তি বনাব পাৰে, সুন্দৰকৈ ঘৰসমূহ ডিজাইন কৰিব পাৰে, সুন্দৰকৈ ডাঙৰ ডাঙৰ অনুষ্ঠানৰ গেটসমূহ নিৰ্মাণ কৰিব পাৰে। ইয়াৰ জৰিয়তে প্ৰত্যেকজন কৰ্মমুখী ল'ৰা ছোৱালীয়ে অকল অসমতে নহয়, অসমৰ বাহিৰতো এই কামবোৰ কৰিছে আৰু নিজক প্ৰতিষ্ঠিত কৰিছে আৰু ঘৰখন চলাই লৈ যাব পাৰিছে। সঁচাকৈ গৌৰৱ কৰোঁ ইয়াৰ কাৰণে যে কোনেও নভবা এটা কথাৰ জৰিয়তেও তেওঁলোক সংস্থাপিত হৈছে। কিন্তু এটা কথা ভাবিলে অদ্ভুত লাগে জানেনে, অসমত এখনেই হয়তো ডিষ্ট্ৰিক্ট আছে য'ত দুৰ্গা পূজা নহয়, য'ত মূৰ্তি পূজা নহয়, আৰু সেই ডিষ্ট্ৰিক্টটোৱে হৈছে মাজুলী। মাজুলী মুখা শিল্পৰ কাৰণে বিখ্যাত। বহু ল'ৰা ছোৱালীয়ে সুন্দৰ সুন্দৰ মূৰ্তি বনায়, বেলেগত গৈ মূৰ্তি বনাই আহে। ইয়াৰ পাছতো কিন্তু মাজুলীত দুৰ্গা পূজা নহয়, মূৰ্তি পূজা নকৰে। ইয়াৰ অৰ্থ কিন্তু এইটো নহয় যে কোনেও দেৱী মাক সন্মান নকৰে, কোনেও মূৰ্তি পূজাৰ বিৰোধিতা কৰে। সকলোৱে মাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক আগবঢ়াব খোজে। কাৰণ শংকৰদেৱে কৈছিল যে ভগৱান এজনেই, তেওঁ মানুহৰ লগত থাকে, মানুহৰ আত্মাত থাকে। শুদ্ধ অন্তৰেৰে যদি পূজা কৰে, নিৰাকাৰ পৰম ব্ৰহ্মজন আপোনাৰ লগতে থাকে। মাজুলীত আহিলে আপুনি এটা কথা শিকিব, নাপায় শব্দটোৱে মানুহক বহুত সংযমী কৰি ৰাখে। আমি যিমানেই বিজ্ঞানৰ ফালে আগ নাবাঢ়োঁ, কিন্তু পুৰণি কালত আমাক যিবোৰ চাইণ্টিফিক নীতি নিয়ম দি গৈছিল, এই নীতি নিয়মসমূহে কিন্তু আমাক সংযমী কৰি ৰাখে আৰু আমাক বহু বিপদৰ পৰা বচায়। আপুনি মাজুলীলৈ যদি আহে দেখা পাব, গধূলিৰ সময়ত প্ৰত্যেকজন মানুহে বা ল'ৰা ছোৱালীবিলাকে কাম শেষ হোৱাৰ পাছত গধূলিৰ সময়ত অবাবত সময় নষ্ট নকৰে। বহু নামঘৰত আপুনি দেখা পাব কোনোবাই ভাওনাৰ আখৰা কৰি আছে, কোনোবাই নাটক এখন পাতিবৰ কাৰণে পৰিকল্পনা কৰিছে, কোনোবাই অঞ্চল ভিত্তিত কিবা এটা অনুষ্ঠান পাতিছে, কোনোবাই খোল শিকিছে, কোনোবাই আকৌ বৰগীত গাব শিকিছে। এনেধৰণৰ অনুষ্ঠানবোৰৰ লগত জড়িত থাকে, যাৰ কাৰণে তেওঁলোক সৰুৰ পৰাই আধ্যাত্মিক চেতনাটো বিকাশ কৰাব পাৰে আৰু বহু কাম নকৰে, কাৰণ সকলোৱে কয় এইটো কৰিব নাপায়। এখন সমাজ যদি আধ্যাত্মিক চেতনাৰে জাগ্ৰত হয়, সেইখন সমাজত মানুহৰ মন আৰু বুদ্ধি স্থিৰ হয়। যিখন সমাজত মানুহৰ মন বুদ্ধি স্থিৰ হয়, সেইখন সমাজ সদায় আগবাঢ়ে। সেয়ে আমি সদায় আধ্যাত্মিকতাৰ লগত জড়িত হৈ থাকোঁ। মাজুলী হয়তো ইয়াৰ উদাহৰণ। মাজুলীলৈ যদি আপুনি আহে দেখা পাব ইয়াৰ থানাসমূহত এটাও কেছ ৰেজিষ্টাৰ নহয়, এক বছৰত এটা বা দুটা কেছ ৰেজিষ্টাৰ। মাজুলীত আজিলৈকে মই শুনা নাই গাড়ী আৰু বাইক চুৰি হোৱা, আজিলৈকে শুনা নাই কাৰোবাৰ ঘৰত ডকাইতি হোৱা ঘটনা। ইয়াৰ পৰা এইটোৱে বুজা যায়, এইবোৰ কোনোবাই পুলিচৰ ভয়ত, আইনৰ ভয়ত নকৰাকৈ থকা নাই। এইবোৰ কিয় কৰিছে জানেনে? ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাসৰ কাৰণে, নাপায় বুলি কোৱা শব্দটোৰ কাৰণে। কাৰণ আমাক পূৰ্বপুৰুষে শিকাইছিল নাপায়, ভগৱানে দোষ ধৰিব, আৰু এইবোৰৰ কাৰণেই আমি নিজক সংযমী কৰোঁ, আমি মনটো কণ্ট্ৰল কৰোঁ আৰু বেয়া কামৰ পৰা দূৰত থাকোঁ। সেইকাৰণে যিমানেই আপুনি আধুনিক নহওক, যিমানেই আপুনি বিজ্ঞানৰ প্ৰতি ধাৱমান নহওক, মনটোক সদায় এটা কথাই বুজাব, নাপায়, ভগৱানে দোষ ধৰিব। বিশ্বাস কৰক, বহু বিপদৰ পৰা আপুনি বাচিব। কুসংস্কাৰবোৰ এৰক, কিন্তু কিছুমান পূৰ্বপুৰুষে আমাক ভাল সংস্কাৰো দি গৈছে, সেইবোৰ এৰি নিদিব। যেনে নাপায়, দোষ ধৰিব, এই শব্দবোৰ লগত ৰাখক আৰু নিজক উৎকৃষ্ট মানৱ বনাওক।